हेलो गाइस की खबर মোৰ ভিডিঅ'টো সকলোকে স্বাগতম জনাইছো আৰু এবাৰ নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জনাইছো আমি এবাৰ গৈছিলো হাবুঙলৈ হাবুঙৰ কিছু তথ্য সংগ্ৰহ কৰিবলৈ প্ৰজেক্টৰ কাৰণে আৰু আপোনালোককো মই জনাম বুলি ভাবিছো হাবুঙৰ ইতিহাসৰ বিষয়ে আৰু আপোনালোকেও এই ভিডিঅ'টোৰ জৰিয়তে হাবুঙৰ বিষয়ে কিছু কথা জানিব পাৰিব বুলি মই আশা কৰিছো আৰু তেনেহলে ভিডিঅ'টো স্টাर्ट करूँ ब्लॉग এয়া সকলোৱে নিজৰ নিজৰ সিট দখল কৰি যাবলৈ সাজু হৈ গৈছে আৰু বেছি দূৰ নাই আৰু আমি এতিয়া পামগে আৰু এফালে দেখি নাই এখন ট্ৰেইন গৈ আছে কিমান ধুনীয়া লাগিছে দৃশ্যটো আপোনালোকে দেখিবলৈ পাইছে আৰু মোৰ লগৰখিনিও ইফালে গাড়ীত গান গাই গাই গৈ আছে আৰু এফালে মই আৰু এইজনী মোৰ লগৰজনী আমি দুইজনী বহিলে ফাইনেলি আমি বগীবিল দলং পাই গ'লোহি আৰু আমি বগীবিল দলঙেদি গৈ আছো আৰু ফাইনেলি এতিয়া হাবুং পালোহি আৰু মই এতিয়া হাবুঙৰ গেটৰ ওচৰত আছো আপোনালোকে দেখিবলৈ পাই আছে তেনেহলে বলক হাবুঙৰ বিষয়ে জান আমি এতিয়া তথ্য সংগ্ৰহ কৰিবলৈ আমাৰ গ্ৰুপটো ওলাই আহিলো আৰু বাকি কিটা গ্ৰুপ বেলেগ ফালে গৈছে আৰু এফালে মই হেৰা পিছে পিছে গৈ আছো আৰু ইয়াতে মানুহৰ ঘৰতে মানে শহাপহু দেখিলো বিয়াত কিউট লাগিছে দেখিছনে শহাপহুটো ইমান মৰম লগা বৰ ধুনীয়া লাগিছে ইয়াত যেহেতু সামান্য পৰিমাণৰ খেতি কৰে যদিও ইয়াত বানপানীয়ে সব ধ্বংস কৰি পেলায় এই হাবুং নামৰ ঠাইডোখৰ ধেমাজি জিলাত অৱস্থিত ইয়াত এটা কালিকা লগা পুখুৰীও আছে ইতিহাসৰ পৃষ্ঠাত লুকাই থকা চাওলুং চুকাফাৰ দ্বিতীয় ৰাজধানী হাবুং 1240 খ্ৰীষ্টাব্দত চাওলুং চুকাফাৰ ইয়াত অস্থায়ী 3 বছৰ কাল থকাৰ পিছত 1235 খ্ৰীষ্টাব্দত চৰাইদেউলৈ উঠি গৈছিল টাই আহোম ধৰ্মীয় ৰীতি-নীতি আৰু পৰম্পৰাৰে পূজা অৰ্চনা কৰা এক অদ্বিতীয় উপাসনাস্থলী হাবুং চাও চেংৰেট এই চেংৰেনত লণ্ডন লানকুৰি লাচিংফাই মাছাও মকলন স্বৰ্গদেউ চুকাফাৰ পূৰ্বপুৰুষসকলে অতীজৰে পৰা চলি অহা নিয়ম অনুসৰি আপুনিও আপোনাৰ মনোকামনা পূৰণ কৰিবলৈ হাবুঙৰ চাও চেংৰেনত আগবঢ়াব পাৰে বগা বা ৰঙা মতা কুকুৰা ইয়াত চাওলুং চুকাফাই চাৰিওফালে সীমাত গড় বান্ধি থৈছে যদিও এটা অংশত বানপানী হয় বুলি জনা গৈছে যিমান পাৰো আপোনালোকক বিষয়বোৰ ক'বলৈ চেষ্টা কৰিছো আৰু এতিয়া আমাৰ যাবলৈ টাইম হৈ গ'ল যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই সকলোকে দেই আকৌ নেক্সট ভিডিঅ'ত লগ পাম সবকে